হাতখন দাঙি দিয়কচোন কালি কোনে কোনে বিহু নাচি খানা খাইছিলে হাতখন দাঙি দিয়ক মই কথা এটা কেনে সুধিছোঁ আমাৰ যিখিনি গাৰ্জেন আহিছিলে খানা খাব যাতে মই যে কৈছিলোঁ কিছু সময় পূৰ্বে যে 30 টকাত নিৰামিষ ভাত যিটো 80 টকা প্লেট হয় আপোনালোকে খাইছে কালি ন বিহু নাচিছে ঠিক আছে থেংক ইউ আৰু সেই হোটেলখন হৈছে ন আহাৰ শিৱসাগৰৰ আৰু তাত আমাৰ এটা আমি বস্তু বনাইছোঁ তাৰ নাম দিছোঁ মায়াবিনী ৰাতিৰ আড্ডা তাত আমি আড্ডা কৰোঁ তাত আমি জুই ফুৱাওঁ তাত আমি গানৰ কথা পাতোঁ তাত আমি সৃষ্টিৰ কথা পাতোঁ আমি চৰাই বাঁহ বনাইছোঁ কুকুৰৰ কাৰণে ঠাণ্ডাত যাতে ভালকৈ পায় আমি তেনেকুৱা কাম কৰি আছোঁ বহুতখিনি আছে এজন যেতিয়া জুবিন দাৰ ঘটনাটো শুনিছিলোঁ প্ৰথমতে মই এজন বন্ধুলৈ ফোন কৰিলোঁ তেখেত আছিলে ন অহা স্বত্বাধিকাৰ নীলম আৰু তেওঁ এটা পাগল নহয় দুৰন্ত পাগল জুবিন গাৰ্গৰ আমিতো চেৰা পাগল তেওঁলোক দুৰন্ত পাগল তো সেই নীলমে দলটোৰ কথা মই প্ৰশংসা কৰি শেষ কৰিব নোৱাৰোঁ প্ৰশংসা আৰু নীলম আছে মোৰ মৰমৰ বন্ধু নীলম মই যাৰ কথা কৈ আছোঁ এই আহা এই নীলম কাকতি আমি জেটজি নীলম বুলি ছেভ কৰোঁ নীলমে পল্লৱীহঁতক এটি উপহাৰ দিব বিচাৰিছে আচলতে জুবিন দাৰ কামত কোনো উপহাৰ শেষ নহয়গৈ দি পেলাই তথাপিও সি নগদ টকা 2000 দলটোক দিব বিচাৰিছে যাতে এই একটোত প্ৰয়োজনীয় আৰু কিবা সামগ্ৰী কিনিব পাৰে আৰু কিবা যদি কিবা দৰকাৰ হয় ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে মই পল্লৱীক অকণ আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু মই নীলমক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ এই ফটো নোতে বেকত থাকে মই ইমানখিনি কথা ক'লো আমাৰ লগত ৰৈ ৰৈ বিনালেও নচালে যেতিয়া খুৰীও কিবা দিব যেতিয়া ৰৈ ৰৈ বিনালে প্ৰথম পোষ্টাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট মোলৈ আহিলে জুবিন গাৰ্গ অফিচত মোলৈ ফোন কৰিলে দেৱাংকৰে ফোন কৰিলে আক্ৰাম পোষ্টাৰিং খেতি পঠিয়াইছোঁ লগাই দিয়া কিন্তু ৰৈ ৰৈ বিনালে যদি পোষ্টাৰ নাছিলে আমি এটাই কনচেপ্ট লৈছিলোঁ জুবিন দাই মিছন চাইনাত নিজৰ চিনেমাৰ ছবি নিজে পোষ্টাৰিং কৰিছিলে তো চিঠিখিনি আহিলে মোলৈ গোটেইখিনি আমি চিঠিখিনি দিছোঁ আমাৰ অলপ মানুহবোৰ কৈছে পাগল আমি চিঠি প্ৰথম দিলোঁ কবৰস্থান তাৰপৰা দিলোঁ শ্মশান তাৰপৰা দিলোঁ খ্ৰীষ্টান কবৰস্থান ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ইমৰান শ্বাহ ভোগেশ্বৰ বৰুৱা ছাৰ কোৰ্ট আৰু থানা য'ত ৰাইজে আৰু লাইব্ৰেৰী য'ত ৰাইজে সদায় দেখক এখন থাকিলেতো ঘৰত থাকিব ন আমি সেইকাৰণে সেইবোৰ জেগাত বিলাইছিলোঁ যি কি নহওক আমাৰ অনামিকা খুৰী আহিছে অনামিকা খুৰী অকণমান আপোনাৰ হাতে দিয়ক আপুনি দিয়ক মৰম কৰিব আশীৰ্বাদ দিয়ক ছোৱালীজনীক থেংক ইউ ছ' মাছ কথা পাতিবলৈ মন আছিল সময়টো কম কম্পিটিশ্যনটো বহুত আছে গতিকে থেংক ইউ এভৰি ওৱান আপোনালোক প্ৰত্যেকগৰাকী গাৰ্জেনটো আছে ন লগত য়েছ আপোনালোক বেছি ধুনীয়া কৰিছে একদম ৰিয়েলটো ওলাই পৰিছে থেংক ইউ ছ' মাছ